তেজপুৰত ঐতিহাসিক আদিবাসী শান্তি চুক্তি স্বাক্ষৰকাৰীক উষ্ম আদৰণি আৰু বিশেষ অভিনন্দন অনুষ্ঠান। ঐতিহাসিক আদিবাসী শান্তি চুক্তি স্বাক্ষৰকাৰী 5টা আদিবাসী বিদ্ৰোহী সংগঠনৰ ক্ৰমে আনলা আপা আকমা STF আৰু BCFৰ আদিবাসী বিদ্ৰোহী নেতাসকলক এক উষ্ম আদৰণি কাৰ্যসূচী ৰূপায়ণ কৰে। তেজপুৰ সমষ্টিৰ হলেশ্বৰ বাগান খেলপথাৰত তেজপুৰ ঘগৰা চাহ বাগিচাৰ অন্তৰ্গত বিন্দুকুৰি হলেশ্বৰ কাছমাৰী পানবাৰী গাঁও কমাৰবস্তি দেৱালয় গাঁও আৰু চলাগাঁও ৰাইজৰ উদ্যোগত অনুষ্ঠিত এই অনুষ্ঠানত বিদ্ৰোহী সংগঠন আনলাৰ আদিবাসী শান্তি চুক্তিকাৰী গোটৰ সভাপতি দীপেন নায়ক, উপসেনাধ্যক্ষ অৰ্জুন গড়, জিলা কামাণ্ডাৰ প্ৰাণজিৎ ভক্তা, আদিবাসী সুৰক্ষা সমিতিৰ সভাপতি ৱালদেৱ তেলী, এৰিয়া কামাণ্ডাৰ ৰাজু তাঁতী, ইগনাইজ হৰ, বিশাল মুণ্ডাকে আদি কৰি বহুকেইজন দুৰ্ধৰ্ষ কেডাৰক উষ্ম আদৰণি আৰু অভিনন্দন জ্ঞাপন কৰে। আদিবাসীসকলৰ বিভিন্ন নৃত্য প্ৰদৰ্শনৰ মাজেৰে অনুষ্ঠিত হোৱা আদিবাসী শান্তি চুক্তি স্বাক্ষৰকাৰী এই উষ্ম আদৰণি অনুষ্ঠানটোৰ অধিক সৌষ্ঠৱ বঢ়ায়। ভাৰতবৰ্ষৰ প্ৰথমগৰাকী আদিবাসী ৰাষ্ট্ৰপতি হিচাপে দ্ৰৌপদী মুৰ্মুক লাভ কৰা আদিবাসী ৰাইজৰ ফালৰ পৰা বিজেপি শাসিত দেশৰ প্ৰধানমন্ত্ৰী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অভিনন্দন জ্ঞাপন কৰে। আনহাতে আজি হলেশ্বৰ বাগানৰ খেলপথাৰত অনুষ্ঠিত হোৱা সভাখনত আদিবাসী ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যাসমূহৰ কথা আওৰাই আদিবাসী শান্তি চুক্তিকাৰী গোটৰ সভাপতি দীপেন নায়কে কয়, বিজেপি চৰকাৰ এনে পদক্ষেপে আদিবাসী ৰাইজৰ সমস্যাসমূহ নিষ্পত্তি হোৱাৰ আশা প্ৰকাশ কৰে। উৎফুল্লিত আছোঁ আৰু এইটো ৰাইজৰ মৰম, কিয় আমাৰ দীঘলীয়া সংগ্ৰামৰ পিছত আমি অসমৰ আদিবাসী ৰাইজৰ কাৰণে যি অধিকাৰ আনিব পাৰিলোঁ, এক ৭৫ বছৰীয়া দীঘলীয়া সংগ্ৰাম, লগতে ২৬ বছৰীয়া সশস্ত্ৰ সংগ্ৰামৰ পৰিসমাপ্তি যোৱা ১৫ ছেপ্টেম্বৰত সমাপ্ত হৈছে। এই শান্তি চুক্তিৰ দ্বাৰা আমাৰ অসমৰ আদিবাসী চাহ শ্ৰমিক ৰাইজে তেওঁলোকৰ জন্মগত সকলো বিষয়তে সাঙুৰি কিনে যি ঐতিহাসিক শান্তি চুক্তি হ'ল, সেই শান্তি চুক্তিৰ আনন্দ উল্লাসতে আজি ঘগৰা চাহ বাগিচাৰ সমগ্ৰ হলেশ্বৰ আশে-পাশে গাঁও অঞ্চলৰ পৰা অহা ৰাইজে যি আপোনাৰ আমাক যি আনন্দ উল্লাসেৰে যি মৰম চেনেহ দিলে তাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। শোণিতপুৰৰ পৰা দুৰ্গা পৌডেলৰ ৰিপৰ্ট SN India 24।